এপল মিল্কশেক বনাবলৈ এটা ব্লেন্ডিং জাৰত 3টামান এপল এনেকৈ সৰু সৰুকৈ কাটি ঢালি দিছোঁ। তাৰপিছত 1 গ্লাছ ঠাণ্ডা গাখীৰ ঢালি দিব। চেনি ঢালি দিব 2 টিস্পুন, বা আপোনালোকে নিজৰ টেষ্টৰ হিচাপত কম বা বেছি ল'ব পাৰে। এতিয়া আমি জাৰটোৰ ঢাকন বন্ধ কৰি ব্লেন্ড কৰি ল'ম। ভালকৈ ব্লেন্ড কৰি ল'ব 10 to 15 ছেকেণ্ডৰ কাৰণে। এণ্ড এইটো চাওক আমাৰ এপল মিল্কশেক ৰেডি হৈ গ'ল। এতিয়া আমি সাৰ্ভিং গ্লাছত 2টামান আইচ কিউবছ ঢালি দিম। তাৰপিছত আমি ইয়াত ব্লেন্ড কৰা এপল মিল্কশেকখিনি ঢালি দিম। এয়া মই গোটেইখিনি ঢালি দিলোঁ। এণ্ড আমাৰ এতিয়া এপল মিল্কশেক ফাইনেলি ৰেডি হৈ গ'ল। আপোনালোকে ঠাণ্ডা ঠাণ্ডা ছাৰ্ভ কৰিব।